আসসালামু আলাইকুম বন্ধুসকল, নিশ্চয় আপোনালোকে ভালে আছে। আপোনালোকৰ সন্মুখলৈ আজি আহিছোঁ বাস্তৱ জীৱনৰ দুই এষাৰ কথা ক'বলৈ। যদি মোৰ ভিডিঅ'টো চাই কেনে ভাল লাগে, আপোনালোকে অলপ সহায় কৰিব। নিজৰ ল'ৰা বুলি, নিজৰ লগৰীয়া বুলি লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব, লগতে ফ'ল' কৰিব, যাতে আপোনালোকৰ সহায়েৰে মই অলপ আগুৱাই যাব পাৰোঁ, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাই থাকক। আজিৰ ভিডিঅ'টো হ'ল ৰূপ নোহোৱা ছোৱালী। ছোৱালীসকলে দুটা বস্তু কেতিয়াও প্ৰকাশ নকৰে, ইচ্ছা আৰু কষ্ট। এই দুটা বস্তু ছোৱালীসকলে কেতিয়াও প্ৰকাশ নকৰে। পৃথিৱীত দুজন মানুহ খুবেই অসহায়, ৰূপ নোহোৱা ছোৱালী আৰু টকা নোহোৱা ল'ৰা। এজন মানুহে গোলাপ ফুলক প্ৰশ্ন কৰিলে, তুমি ইমান সুন্দৰ কিয়? গোলাপ ফুলে উত্তৰ দিলে, এয়া মোৰ গৌৰৱ। মানুহজনে সুধিলে, তেতিয়াহ'লে তোমাৰ গাত কাঁইট কিয়? গোলাপ ফুলে ক'লে, এইটো মোৰ অহংকাৰ। আকৌ সুধিলে মানুহজনে, তুমি ইমান তাড়াতাড়ি সৰি যোৱা কিয়? গোলাপ ফুলে উত্তৰ দিলে। গোলাপ ফুলে দুখ ভৰা গাতেৰে ক'লে, অহংকাৰ পতনৰ মূল। যিকোনো বস্তুক বেছি গুৰুত্ব দিলে সেইটো খুব তাড়াতাড়ি শেষ হৈ যায়। যিজোপা গছক বেছি যত্ন কৰা যায়, দেখিবা সেই গছজোপাই সোনকালে মৰি যায়। কিন্তু ৰাস্তাৰ কাষৰ গছবিলাক যত্নহীন, কোনো যত্ন নকৰে আৰু অৱহেলাৰ মাজতো কিমান সুন্দৰ হৈ উঠে আপুনি নিজে কেতিয়াও ভাবিব নোৱাৰিব।